বন্ধাকবি হৈছে ৰবি ঋতুৰ এক পুষ্টিকৰ পাচলি। দেশৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমাণে বন্ধাকবিৰ উৎপাদন কৰা দেখিবলৈ পোৱা যায়। বন্ধাকবি হৈছে আটাইতকৈ পুষ্টিকৰ পাত সদৃশ পাচলি। বন্ধাকবিত প্ৰচুৰ পৰিমাণে উপলব্ধ ভিটামিন এ, যিটো ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী। মাটিৰ প্ৰস্তুতি কেনেদৰে কৰিব? বন্ধাকবিৰ খেতি জৈৱিক পদাৰ্থৰে সমৃদ্ধ গধুৰ মাটিৰ বালিৰ ওপৰত কৰা হয়। প্ৰাৰম্ভিক শস্যবোৰে পাতল মাটি পচন্দ কৰে, আনহাতে আৰ্দ্ৰতা ধৰি ৰখাৰ বাবে পলমকৈ গধুৰ মাটিত শস্য ভালদৰে বৃদ্ধি হয়। গধুৰ মাটিত উদ্ভিদবোৰ অধিক লাহে লাহে বৃদ্ধি হয় আৰু উন্নত মানদণ্ড ধৰি ৰখাত সহায়ক হয়। শীতকাল বন্ধাকবি উৎপাদনৰ বাবে উৎকৃষ্ট সময়। পুলি উৎপাদন পদ্ধতি। বন্ধাকবিৰ পুলিবোৰ বীজৰ তলত উৎপাদন কৰা হয়। বীজৰ মজিয়াৰ আকাৰ 1 মিটাৰ দীঘল হ'ব লাগে। বীজবোৰ সমান পৰিমাণৰ বালি, মাটি আৰু জৈৱিক পদাৰ্থ মিহলি কৰি তৈয়াৰ কৰিব লাগে। বীজ ৰোপণ কৰাৰ 7 পৰা 8 দিন আগতে প্ৰতিটো বীজৰ মজিয়াৰ তলত 100 গ্ৰাম ইউৰিয়া, 150 গ্ৰাম টিএছপি আৰু 100 গ্ৰাম এমঅপি সাৰ ভালদৰে মিহলি কৰিব লাগে। পুলিটো সঠিকভাৱে বৃদ্ধি নহ'লে পিছত প্ৰতিটো বীজৰ তলত প্ৰায় 100 গ্ৰাম ইউৰিয়া সাৰ ছটিয়াব লাগে। উৎকৃষ্ট মানৰ বন্ধাকবি খেতিৰ বাবে মাটিডৰা ভালদৰে 4 পৰা 5 বাৰ চহাই ল'ব লাগে। গছপুলি ৰোপণ। বীজ ৰোপণৰ 30 দিনৰ পৰা 35 দিনৰ পিছত 5-6টা পাত বিশিষ্ট 10 পৰা 15 চেণ্টিমিটাৰ দীঘল পুলিবোৰ চকৰা মাটিত ৰোপণ কৰিব লাগে। ৰোপণৰ বাবে এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব 60 চেণ্টিমিটাৰ অথবা প্ৰতি শাৰীত এটা পুলিৰ পৰা আনটো পুলিৰ দূৰত্ব 45 চেণ্টিমিটাৰ হ'ব লাগে। সাৰ প্ৰয়োগ। বন্ধাকবি খেতিৰ বাবে বিঘাই প্ৰতি গোবৰ 125 কেজি, ইউৰিয়া 1 কেজি, টিএছপি 800 গ্ৰাম, এমঅপি 650 গ্ৰাম ব্যৱহাৰ কৰিব লাগে। গোবৰ আৰু টিএছপি মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে। ইউৰিয়া আৰু এমঅপি দুটা ভাগত এবাৰ ৰোপণৰ 20 দিনৰ পৰা 25 দিন পিছত আৰু এবাৰ 30 পৰা 40 দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।